2 down 3 down 4 this is MC হয় খাওদি কি জি MC মাহেলি নহোৱা কাৰণে MC হয় এটো কাৰণে মানে ডাইৰেক্ট ব্লকে কৰিছে আৰু কোনো এইটো আমাৰ ফিল্ড সভাপতি হাই হেল্ল' গাইজ কি খবৰ আশা কৰোঁ চব ঠিকে থকা আছা গাইজ আজি মই যাব ওলাইছোঁ মানে আমাৰ দাহি ফিল্ডত এই এক্সাৰচাইজ জেই লোৱাটোৰ মানে প্ৰেক্টিছৰ কাৰণে তাকে বাকী চলিলেও কেনেকৈ প্ৰেক্টিছ কৰি আছে আমি ক'ত কেনেকৈ কি ব্যায়াম চিয়াম ক'ত কি কৰোঁ চব দেখাম আজি এইটো ভিডিঅ'ত গতিকে ভিডিঅ'তে সকলোৱে চাই থাকোঁ তো ফিল্ডত লগ পাম এতিয়া আৰু মোৰ ভাই আহি আছিল লগ এটা সেইটো গাইজ ফিল্ডখন আহি পালোঁ বাৰু আৰু এইটো ভিডিঅ'ত মানে আমি ফিল্ডত আহি কেনেকৈ দাউৰি উঠাৰ পিছত কি এক্সাৰচাইজ কৰোঁ কি কৰোঁ এইটো ভিডিঅ' গোটাইখিনিয়ে দেখাম গতিকে এইটো ভিডিঅ' সকলোৱে চাই থাকোঁ আৰু আমাৰ দাউৰাৰ মোচন ব্যায়াম কৰা গোটাইখিনিয়ে বস্তু চাব শেষক লাগি গোটাইখিনি এইটো ভিডিঅ'তে দি দিম গতিকে আৰু আমাৰ মানে এতিয়া চলিত আহি প্ৰথমতে এইটোত বহা মানে কাৰণটো হ'ল সকলোবিলাক লোক নাহালৈকে আমি বহি থাকোঁ ৰখি থাকোঁ আমি সকলোৱে দৌৰাৰ পিছত আমি ইয়াতে দুজনকৈ চিনাপ মাৰোঁ এইফালে ৰেডি আপ ডাউন 2 down 3 down 4 down 5 down 6 down 7 down 8 down 9 down 10 মাৰ এইটো ডাউন সকলোৰে চিনেমা মাৰা হ'ল চিনেমা মাৰা হোৱাৰ পিছত এতিয়া আমি মেইন এক্সাৰচাইজখিনি কৰিম এক্সাৰচাইজখিনিৰ বাবে আমাৰ গুৰুজীয়ে আমাৰ পজিশ্যনবিলাক মিলি লৈছোঁ গোটেইকেইটা চলিৰে পজিশ্যনটো মিলাই ল'লা ৰাউণ্ড হৈ ল'লোঁ আমি গোটেইকেইটা তাৰপিছত ব্যায়াম কৰিম আৰু পজিশ্যন মিলোৱা হৈ গ'ল চলিকেইটা তাৰপিছত আমাৰ এতিয়া এক্সাৰচাইজ আৰম্ভ হৈ যাব আৰু এক্সাৰচাইজ এক্সাৰচাইজৰ ভিডিঅ'কেইটা মানে গোটেইকেইটা মানে ফুল ভিডিঅ'কেইটা দিব পৰা নাই মানে অলপ কাটি দিব লগা হৈছে নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যায় সেইকাৰণে অলপ ভিডিঅ'টো চব কৰি দিয়া গৈছে এক্সাৰচাইজকেইটা মানে কমপ্লিটলি ভিডিঅ' কৰিব পৰা নাই আৰু নহ'লে বহুত দীঘল হৈ যায় সেইকাৰণে অলপ ভিডিঅ'কেইটা কাটি দিয়া গৈছে Very good. 4 কি কৰি আছা Continue. Yes, so hurry up, man. Here is so, yeah. Okay, day. That video also. Saran. Una pantalla tak cover ni kan. Pumping. Ah, demo tha. Look why normal bole gechi. আজি কোনে লিবা কালা মজা ট্রোলিং কৰি লিবা বাই ওয়া গুড
ই দেখো এই পাবজিত প্ৰ নহয় আলে বঢ়িয়া বঢ়িয়া ডাউন ৰিলেক্স আগিটা ৰিলেক্স তালুক মজা মজা এ বেজা বিজা রাহুল এ দেখা অলপ দি অ এইটোত পারবি এই কথা নাই এ দেখা ওরা বিয়ার পিকআপ দেখো একা আপনার এ ককল এই বিনাল ককল কলা ককল তো এই এটা পিঠা এই গেটি নি অ মানুষ ককলটো উঠো এই মিন্টু তো উল্টাই মারি আছা আকা এই সাধন এই কোৱা বহি আছে ককলটো উঠো এই উঠো ইয়াৰ নামটো ডেমোয়ে হ'ব লগা হৈছে গীতিৰ নামটো Good. Everyone. মজা গেলে এই বিজয় হ'ব এই কক যা তই মজা পিঠা মজা বিয়াস কি হল যা মজা দিব মজা গুড জস এই পিঠা কবে অন্ত এই মল্লি আর ইনে পাল্লা মারে One, down, two, down, three, down, four, down, five, down, six, down, seven, down, eight, down, nine, down, 10, down, 11, down, 14, 15, yes. Down, up, down, up, next in, leg going down, down, গেলে কিছি one, এই মার down,
নুঘূৰাবি বহি না একদম এডভেন্স পজিশ্যন তই ৰিলেক্স হৈ যা 20 সেকেন্ড হা এবাৰ 6 পেকৰ কাৰণে হা ডেমো চাই লও বেন পজিশ্যন পাইছো নেকি হা 20 সেকেন্ড ঠিক আছে 10 বাৰ হেৰি কৰি যাবি মই কাম কৰি না 1 পজিশ্যন ৰেডি এই ডাউন ready already ready 1 2 3 4 5 6 7 আৰু নৰৱা বুলি ক 19 20 relax ara কাটি দিবি একদম কমে যা লেন্থৰ অনাৰ দাদা আমি খারাপ হয়েছি আমি আর উঠতে পারবি না বুয়াটো মার দিছি গুয়াটো মারি দিয়েছে ডিব্বটা কেরা মারছে এনকে দিছি লিখেছি আমার ট্রেনার ফিনিশ করে দিয়েছে রিল্যাক্স হবো হ্যাঁ রিল্যাক্স হবো চিন্তা করো না হাত পিছন দিকে উঠে কালকা মাত ছাওয়াই লাগি হাত পিছন দিকে ই মানে মোবাইল দিলে খুব বাসি আছে যারা ভিডিও এখন ভৰি ষ্টেট উঠাবি হা চাইলে একবাৰ এনেকুৱা এখন ভৰি ষ্টেট আছে না আৰু এটা আছে ষ্টেট পুৰা উঠাব লাগিব হাত বিলাকত পুৰা লাগিব এখন ভৰি কৰি দি রাইট নে লেফট একে কো সরাই লেফট ভরে পাস রাইট নে লেফট এডু এক্সারসাইজ সদায় লেফট সাইডে আৰম্ভ কৰি হাত পাছত দিবি এই হলা কক যা তই হালমাই দিছি সিধা কৰ একদম পুৰা গোটেই লিগামেণ্টত লাগি যাব ডাউন পুৰা ভৰি ষ্টেট কৰি গম পাবি পুৰা ডাউন তেনে উঠাইছো হাত পাছত দিকে থাক হাত পাছত দিকে থাক জিংকা আছিল কেৰা বলটো এবাৰ আপ কৰিবি ভৰি দিছে কি হ'ল ৰিলেক্স কৰ এবাৰ যায় ঘুমেটি আহিছো পৰা এই বিৰাজ ঘুমেটি গেলে গৈ দাম গুড নীটো আপ হ'ব লাগিব তো বাছ বেন অলপ ফাষ্ট কৰ তিনা 38 পাইছি বগে উচ্চা কথা ডাউন এবার দুখান ভৰি ডান চেষ্টা লগাও পুৰা 90 ডিগ্ৰী আস্কৰ দুখান ভৰি পাঁচটা পুৰা একদম মাথা দিকে ভৰি আছে যদি এখান হাত পিছন দিকে হাত কেনে
পাতিছে নেকি কিবা লাগি আছে সেইটো মাষ্টৰ নাইবি পাৰ্টি লাগব আজি অলপ আগুৱাই নাথাকে একলাগে গাইছ আৰু এইটো লাষ্ট এক্সাৰচাইজ এইটো চবে আমি চলা তোলা সোনকালে ল'লোঁ এই এক্সাৰচাইজটোৰ বাবে এই এক্সাৰচাইজটো হ'ল মানে নাকেদি দীঘলকৈ উশাহটো লৈ আকৌ অলপ হোল্ড কৰি আকৌ দীঘলকৈ উশাহটো এৰি দিয়া এই এক্সাৰচাইজটোৰ নামটো কি পাহৰিলোঁ মই এই আমাৰ ইফালে মানে এই এক্সাৰচাইজটোৰ নাম জগলম পগলম বুলিয়ে কওঁ আমি আৰু আপোনালোকৰ ফালে এইটো কি বুলি কয় এইটো জনাব এক্সাৰচাইজটোৰ নামটো তাৰপিছত এইটো লাষ্ট এক্সাৰচাইজ গতিকে চাই থাকক ভিডিঅ'টো লাহে লাহে উশাহটো লওক পেটত ধৰিব 5 ছেকেণ্ড 5 ছেকেণ্ড হোল্ড কৰি পেটৰ ভিতৰত হোল্ড কৰি লাহে লাহে মুখেদি এৰি দিব নাকেদি চালে নাকেদি লাহে লাহে এই এক্সাৰচাইজটোত মানে গাইছ একদম নিস্তব্ধ কাৰো একোটা শব্দ নাই আৰু পূৰা নিজৰ একান্ত মানে এক্সাৰচাইজটো কৰি আছে চবে জগলম পগলম কৰি আছে আৰু তাৰ মাজতে মানে এই আমাৰ গুৰুজীয়েও কিছুমান পূৰা হৃদয় চুই যোৱাকৈ কিছুমান মটিভেশ্যনেল কিছুমান কথা কৈ আছিলে আৰু আমাৰ মানে ভিডিঅ' কৰোঁতে অলপ দূৰ হ'ল সেইটো বাবে মানে ভিডিঅ'ত মানে তেওঁ গুৰুজীৰ কথাখিনি নুঠিল সেইবাবে আকৌ এটা নেক্সট এটা ভিডিঅ' বনাম বাৰু এই গুৰুজী মটিভেশ্যনেল কিছুমান কথা সেইখিনি কথা উঠাই আকৌ নেক্সট এটা ভিডিঅ' বনাম বাৰু কিন্তু আজি এই ভিডিঅ'টোত মানে এই কথাখিনি নুঠিল অলপ দূৰ হ'ল গৰম কৰি পেলাই চকুত লগাবি হা হাতৰ গৰম কৰি চকুৰ বহুতখিনি বেমাৰতে মুক্ত কৰে ৰাতিপুৱা ডাঙৰ ডাঙৰ মানুহবিলাকে সেইকাৰণে উঠাৰ লগে লগে ভগৱানৰ নাম লয় প্লাছ হাত দুখন গৰম কৰি পেলাই চকুত লগায় তাৰ পাছতে চকুত লাহে লাহে চকুত মুখত এটা হাঁহি
হাই গাইজ, আজি ভিডিঅ'টো ইমানতে সমাপ্ত হ'ল। অহাকালি আকৌ নতুন এটা ভিডিঅ' আহি আছে। আজি ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব আৰু লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো।